জুবিন গাৰ্গক তই বুলি সম্বোধন যতীন বৰাৰ কন্যাৰ প্ৰতিক্ৰিয়া গৰিমা গাৰ্গৰ যতীন বৰাৰ কন্যাক লৈ গৰিমা শইকীয়া গাৰ্গে ফেচবুকত লিখিছে, আপোনালোকে এই সময়ত কোৱাৰ বাবে বেয়া নাপাব বা দুখ নধৰিব। আস্থা আৰু গীত যতীন বৰাৰ ল'ৰা ছোৱালী বিৰিণা, ৰাজেশ ভূঞাৰ জীয়ৰী, ডিমি, দীপকেশৰ ছোৱালী, চুনচুন, ৰাজাৰ ল'ৰা ৰাহুল আৰু ৰোহন, গৌতম শৰ্মাদাৰ ল'ৰা ইত্যাদি বহুকেইটা ল'ৰা ছোৱালী জন্ম হওঁতেই ডাঙৰ হৈ ইহঁত মোৰ বন্ধু হ'ব বুলি কৈছিল জুবিনে। মাত ফুটোতেই শিকাইছিল জুবিন আৰু মোক গৰিমা বুলি মাতিবলৈ। গতিকে এই অকণমানি কেইটাই আমাক তেনেকৈয়ে মাতে, খুব মৰম কৰে, আমাৰ যত্ন লয়। জুবিন আৰু মই কোনটোক বেছি মৰম কৰোঁ সেইবোৰ লৈ গৰ্ব অভিমান চলিয়ে থাকে। অকণমানিৰে পৰা আমাৰ সৈতে শুৱে, ভাত খাই, সময় কটায়, সিহঁতৰ সপোনৰ কথা কয়। এই ল'ৰা ছোৱালী কেইটিয়ে এতিয়াও মোক সিহঁতৰ মনৰ দুখ ঢাকি আৱৰি ৰাখিছে। ৰাজহুৱা ক্ষেত্ৰত আস্থাই কিবা এটা ভুল কৰিছে যদিও সেয়া ইচ্ছাকৃত নহয়। আপোনালোকে শুধৰাই দিব, প্ৰথম বুলি ক্ষমা কৰিব। সৰু ছোৱালী, তাই শিকিব। এতিয়া আমাক এটাই উত্তৰ লাগে, 19 ছেপ্টেম্বৰত কি ঘটিছিল। জুবিনে সদায় এটা কথাই ক'ব, জুবিন বুলিয়ে মাতো, আগত সেইটো কৈ লৈছো। সি আমাক সদায় কৈ গৈছিল যে শেষ বুলি ক'লে এইটো শেষ নহয়। সেই কথাষাৰে মই মনত ৰাখি আজি এই চিনেমা চাব আহিছো। সঁচাকৈ বেয়া লাগিছে, কিন্তু নাজানো ভিতৰৰ পৰা এনেকুৱা লাগিছে সি আমাৰ মাজত থাকিব সেইটো সময়ত। আৰু এইকেইদিন 40 দিন হ'ল, ক'ব গ'লে জুবিন আমাৰ মাজত নাই এতিয়া, কিন্তু